মই আজি পনীৰ আৰু কৰ্ণফ্লেক্স আলু পিঁয়াজ নিদিয়াকৈ কেনেকৈ বনাব পাৰি মই আপোনালোকক দেখুৱাম। এই হৈছে বিলাহী, এই তেজপাত, এই আদা, এই জলকীয়া, এইখিনি শুকান কৰ্ণফ্লেক্স, এইখিনি মই গুড়া কৰি লৈছোঁ কৰ্ণফ্লেক্স, এইখিনি ধনিয়াৰ গুড়া, এইখিনি নিমখ, এইখিনি হালধি আৰু এইখিনি জিৰাৰ গুড়া। এতিয়া মই প্ৰথমতে ইয়াত তেল দিলোঁ, গেছটো অকণমান বঢ়াই দিলোঁ, তাৰপিছত তেজপাত দি দিওঁ, জলকীয়া দি দিওঁ, তাৰপিছত বিলাহীখিনি অকণমান ভাজি লওঁ, হালধি দি ঢাকনি সময় গলি যাব লাগিব। নমাই যদি খাই পিঁয়াজ দিও খাব পাৰে, নহৰু পিঁয়াজ দিলে বেছি সোৱাদ হ'ব। এতিয়া মই পানী দি দিওঁ, অকণমান দিলোঁ, তাৰপিছত আদা দি দিলোঁ, এতিয়া কৰ্ণফ্লেক্স
এটা জোখত দি দিব। বনাবলৈ একেবাৰে সহজ। এচামুচ জিৰাৰ গুড়ি দি দিলোঁ। তাৰপিছত পৰিমাণ অনুযায়ী নিমখ দি দিলোঁ। ধুনীয়াকৈ উতলিছে। এতিয়া এচামুচ ধনিয়া গুড়ি, আলু দি দিম। তাৰপিছত পনীৰ দি দিলোঁ। এতিয়া আমাৰ হৈছে মোটামুটি। এইখিনি হৈছে 20 মিনিটমান আপোনালোকে উতলাব, তাৰপিছত নমাই দিব। এতিয়া মই উঠাই লম। এয়া চাই থাকক। চাওক আপোনালোকে, এয়া ঠাণ্ডা হ'লে সুন্দৰকৈ খাব পাৰিব।